আপনি হলো বহক মই ছাৰক মাতি দি আছো ওপেন আজিৰ বাতৰি কাকতখন পঢ়িছানে মুখত ফটা ফটা লেকচাৰ মাৰি থাকা তহঁতৰ দ্বাৰা একো কাম নহ'ব হয় দাদা সব সাংবাদিকৰ মুখ বন্ধ কৰি দিল দাদা কিন্তু কুকুৰৰ বাচ্চা চলিহাৰ মুখটো বন্ধ কৰিব পৰা নাই দাদা চলিহা ইয়াৰ কথাটো শুনি শুনি মোৰ কাণ দুটা কলা হৈ গ'ল ইয়াৰ কিবা এটা ব্যৱস্থা মই নিজেই কৰিব লাগিব বৰুৱা স্যার এবার কেবল অনুমতি দিয়ক মই 2 দিনত সকলো ঠিক কৰি দিম আপুনি কোনো টেনচন ল'ব নালাগে আপোনাক আকৌ দৰকাৰো নপৰে কেইদিনমানৰ ভিতৰত এই চলিয়া সাংবাদিকৰ লাশ হিয়াল কুকুৰে খাই শেষ কৰিছে আপুনি শুনা পাব সোনকালে কৰা এনেকৈ মোৰ বিৰুদ্ধে লিখি থাকিলে মোৰ ৰাজনীতি জীৱনটো বন্ধ হৈ যাব ইলেকশ্যন আৰু বেছি দিন নাই শুনা চলিয়া সাংবাদিকক গুপ্ত হত্যা কৰি হ'লেও নিৰ্বাচন প্ৰচাৰ চলাই যাব লাগিব আৰু নিৰ্বাচনৰ আগত কোনো ধৰণৰ অসৎ কাম হ'ব নালাগে ওকে দাদা আজিৰ কাৰণে আহোঁ মই হ'ব স্যার আপুনি চিন্তা নকৰিব আপোনাৰ কামত কোনো বাধা নাহে আহো স্যার ঠিক আছে আও স্যার